নমস্কাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আমি বৰ্তমান এটা বিশেষ বিষয়ৰ ওপৰত অৱলোকন কৰিবলৈ লৈছোঁ আৰু সেয়া হৈছে যে সমগ্ৰ বিশ্বত এক প্ৰকাৰ অভূতপূৰ্ব পৰিৱেশ আমি দেখিছোঁ আৰু সেয়া হৈছে যে পৃথিৱীৰ প্ৰতিখন ব্যস্ত চহৰ জনাকীৰ্ণ চহৰ এতিয়া কাহ পৰি জিন যোৱা অৱস্থা আটাইবোৰ চহৰ আটাইবোৰ মহানগৰ সেয়া লাগিলে আমেৰিকাই কওক সেয়া লাগিলে ইটালীয়ে কওক বা সেয়া লাগিলে ভাৰতৰ বিভিন্ন ৰাজ্যত ভাৰতৰ বিভিন্ন মহানগৰৰ কথাই কোৱা হওক এতিয়া লকডাউনৰ অৱস্থা এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব কিন্তু সমান্তৰালভাৱে আন এটা বিষয়ৰ ওপৰত প্ৰশ্ন এটা উত্থাপন হৈছে আৰু সেয়া হৈছে যে লকডাউনৰ পৰৱৰ্তী সময়ত অৰ্থনীতিৰ অৱস্থা কি হ'ব অৰ্থনীতিক লৈ বাৰে বাৰে কোৱা হৈছে শেহতীয়াভাৱে যি বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰই যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈও যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হৈছে যে বিশ্ব স্বাস্থ্য সংস্থা নহয় এই চীনৰ স্বাস্থ্য সংস্থা বুলি ইতিমধ্যে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছিল তাৰপিছত দেখা গৈছে যে বিতৰ্ক ঘনীভূত হৈ পৰিছে এই মুহূৰ্তত বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আমেৰিকা প্ৰশাসনৰ ফালৰ পৰা সি নিশ্চিতভাৱে যথেষ্ট প্ৰশ্নৰ উদ্ৰেক কৰিছে সমান্তৰালভাৱে চীনৰ ফালৰ পৰা কি হ'ব বা চীন আৰু আমেৰিকাৰ মাজত পুনৰ এক ট্ৰেড ৱাৰৰ নিচিনা ব্যৱস্থা সৃষ্টি হ'ব নেকি তাৰ ফলত এনেই এক প্ৰকাৰ দেখা গৈছে লকডাউনৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ অৰ্থনীতি ভাঙি পৰিছে আৰু অৰ্থনীতি অধিক ভয়ংকৰ হৈ পৰিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন প্ৰতিটো মুহূৰ্তত হৈ আছে বিভিন্ন অৰ্থনীতিবিদসকলে এই সম্পৰ্কত ইতিমধ্যে কথা কৈয়ে আছে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ কথা কৈছে যে পোষ্ট কৰ'না যি পৰিৱেশ হ'ব তাৰ সেই সময়ছোৱাত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তেনেকুৱা ধৰণৰ বিভিন্ন কথা আছে আৰু আমি যদি প্ৰথমতে কওঁ যে কৰ'না ভাইৰাছৰ এই আউটব্ৰেকৰ সময়ত উহান আউটব্ৰেকৰ পিছত সমগ্ৰ বিশ্বত যি ধৰণে কৰ'না ভাইৰাছে গতি কৰিছে বা বিশ্বৰ বিভিন্ন প্ৰান্তক বৰ্তমান ভয়াৰ্ত কৰি ৰাখিছে সেই সময়ছোৱাত এই মুহূৰ্তত দেখা গৈছে যে জাৰ্মানীৰ যিগৰাকী বিত্তমন্ত্ৰী আছিল এখন বিশেষ স্থান এটাৰ বিত্তমন্ত্ৰী তেওঁ ইতিমধ্যে আত্মহত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে তাৰ পৰৱৰ্তী সময়ত কি হ'ব এগৰাকী বিত্তমন্ত্ৰী আত্মহত্যা কৰিছে তাৰপিছত বিভিন্ন কৰ্মীয়ে আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি বিশ্বৰ বিভিন্ন প্ৰান্তত হ'ব বুলি বিভিন্নজনে আশংকা কৰিয়ে আছে সমান্তৰালভাৱে ভাৰতত হ'ব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এই সামগ্ৰিকভাৱে সকলো ধৰণৰ কথা পাতিবৰ বাবে আমি এগৰাকী অৰ্থনীতিবিদ আমাৰ সৈতে আছে বিতুপন মজুমদাৰ স্বাগতম জনাইছোঁ বিতুপন মজুমদাৰ ডাঙৰীয়া আৰু মই আপোনাক প্ৰথমতে একদম পোনপটীয়াভাৱে সুধিব বিচাৰিছোঁ লকডাউনৰ পিছৰ পৰিস্থিতি কি হ'ব এতিয়া চাওক লকডাউন কিমান দিন থাকে ক'ব নোৱাৰে কিন্তু আমাৰ ভাৰততো বাৰু লকডাউন এতিয়াও চলি আছে সমগ্ৰ বিশ্বত যদি চাই বিশ্বত কিছুমান জেগাত এতিয়া ইটালী বা ফ্ৰান্সত লাহে লাহে লকডাউন খুলি দিছে আমেৰিকাতো লকডাউনটো জেনেৰেলি পচিবল সিমানকৈ নহয় কাৰণ আমেৰিকাত লকডাউন যেতিয়া কৰাৰ কথা কৈছে বিভিন্ন মই লগৰ ফ্ৰেণ্ডৰ লগত কথা পাতিছোঁ তাত এটা কিছুমান ৰায়ত কিছুমান পৰিস্থিতি সৃষ্টি হৈছে এতিয়া লকডাউনৰ পিছত যদি যোনটো এতিয়া বৰ্তমান যোনটো কৰ'না ভাইৰাছ এতিয়া ডনাল্ড ট্ৰাম্পে কয় কৰ'না ভাইৰাছ নহয় এইটো এটা চাইনিজ ভাইৰাছ আৰু এতিয়া গ্ল'বেল এটা যোনটো টেনশ্যন এটা যোনটো ক্ৰিয়েট হৈছে যোনটো আমাৰ বৰ্তমান ব্ৰিটেনে কৈছে ব্ৰিটেনে সদায় চাইনাক ৰেছপনচিবল কৈছে জাৰ্মানীয়ে কৈছে যে আমাৰ কৰ'না ভাইৰাছৰ কাৰণে যোনখিনি লছেছ হয়তো চাইনাই পে' কৰিব লাগে জাৰ্মানী যেনেকৈ ধৰি লওক সেনেকৈ ফ্ৰান্সে কৈছে এতিয়া ধৰক আমেৰিকাও কৈছে চাইনিজ ভাইৰাছ এইটো কৰ'না ভাইৰাছ নহয় এইটো চাইনিজ ফ্লু চাইনিজ ভাইৰাছ হয় তো ইয়াৰ ফলত যি হৈছে যোনটো ধৰণৰ এতিয়া বৰ্তমান আমেৰিকাত ইলেকশ্যনো আহিছে আৰু আমেৰিকাই এগেইনষ্ট চাইনা এনেকুৱা ধৰণৰ হৈছে যে যোনটো ট্ৰেড ৱাৰ চলি আছে মাজতে ট্ৰেড ৱাৰটো অলপ হাম কাটিছিলে কিন্তু কৰ'না ভাইৰাছ অহাৰ কাৰণে আৰু কৰ'না ভাইৰাছক আমেৰিকা আৰু চাইনাৰ মাজত যিটো টেনশ্যন আছে আকৌ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আকৌ বৃদ্ধি পোনপটীয়াকৈ সকলোৱে কিন্তু পোনপটীয়াভাৱে কৈছে হয় আৰু মই যদি কওঁ উহান আউটব্ৰেকক লৈ প্ৰথমবাৰৰ কাৰণে যেতিয়া চাইনাৰ আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছিল যে এয়া উহান আউটব্ৰেক আৰু এয়া চাইনাৰ এটা কনস্পাইৰেচি থিয়ৰী এটা আছে আৰু সেই মুহূৰ্ততে আপুনি দেখিব যে সেই মুহূৰ্ততে চাইনিজ মিডিয়াবোৰে বা অন্য চাইনিজ প্ৰশাসনৰ ফালৰ পৰা পোনপটীয়াভাৱে কিন্তু আমেৰিকাক দোষাৰোপ কৰা হৈছিল আমেৰিকাই কৈ আছে আমেৰিকা নিজে ষ্টাডি কৰিব বিচাৰিছে আমেৰিকাই ইউহান চিটিত যে কেনেকৈ ভাইৰাছটো আহিছে তেওঁলোকে কৈছে যে আমাক তেওঁলোকে ষ্টাডি কৰিব দিয়া নাই তেওঁলোকে আমাক এণ্টাৰ কৰিব দিয়া নাই আমি নিজাববীয়াকৈ আমি ৰিচাৰ্চ কৰি জানিব বিচাৰিছোঁ ইভেন ইতিমধ্যে জাপানৰ কিছুমান চাইণ্টিষ্টেও গৈছে নবেল লৰেটেও কৈছে যে আপোনাৰ এইটো পচিবলি এটা কনস্পিৰেচি হ'ব পাৰে এই ধৰণৰ ক্ষেত্ৰত বিভিন্ন কনস্পিৰেচি থিয়ৰী হওক বা কি হওক আমি ইমান ডিটেইলকৈ নাজানো কিন্তু তথাপিও আমি এটা গ্ল'বেল ট্ৰেড ৱাৰ কিন্তু অহাৰ একো শংকাটো আছেই আৰু আমেৰিকা হওক আমেৰিকা যুক্তৰাষ্ট্ৰ হওক ব্ৰিটেইন হওক জাৰ্মানী হওক একপক্ষ হৈ বা তেওঁলোকে একগোট হৈ পেলাই চাগে চাইনা কাৰণ আজিৰ পৰা দেখক চাইনা ৰাছিয়া ইৰাণ তেওঁলোকে আমেৰিকাৰ সদায়
যোনটো ডমিনেশ্যন হৈ আছে তেওঁলোকৰ সেইটো এগেইনষ্টত বিভিন্ন কাম কৰিছে আৰু এতিয়া এই প্লেটফৰ্মত যদি কৰোণা ভাইৰাছ কেনেকৈ ছাবচাইড হয় কিন্তু আমেৰিকা ইয়াৰ প্ৰতিশোধ ল'ব আৰু এইটো প্ৰতিশোধ হ'ব এটা ট্ৰেড ৱাৰ আৰু এটা বহুত ডাঙৰ ট্ৰেড ৱাৰ আহাৰ কোনো নাই কৰিব নোৱাৰি কাৰণ এইটো এটা কোল্ড ৱাৰ টাইপ চিনাৰিঅ' বিল্ড আপ হ'ব তো এই পৰিৱেশত কিন্তু আমাৰ এই যোনটো ট্ৰেড ৱাৰ আমি আজি বহুত দিনৰ পৰা কথা পাতি আছোঁ এই ট্ৰেড ৱাৰে কিন্তু গ্ল'বেল ইকনমিৰ কাৰণে বেয়া পক্ষত যাবও পাৰে কিছুমান ক্ষেত্ৰত চাইনাৰ শ্ল'ডাউন কাৰণ চাইনা এখন ডাঙৰ ইকনমি চাইনাৰ যেতিয়া ইকনমি ষ্টপ হয় কিন্তু তাৰ পৰা বিভিন্ন ইম্পেক্টো পৰিব গ্ল'বেলি আৰু এই ক্ষেত্ৰত কিন্তু আমাৰ দেশৰ ফালৰ পৰা ভাৰতৰ ফালৰ পৰা কিছুমান কিন্তু ভালো হ'ব পাৰে কিন্তু বৰ্তমান কেনেকৈ ভাল হ'ব পাৰে চাওক আমেৰিকাৰ বিভিন্ন কোম্পানী কৈছে যে আমেৰিকাই কৈছে যে তেওঁলোকৰ যোনবিলাক কোম্পানী আছে তেওঁলোকে নিজৰ বেছবিলাক মেনুফেকচাৰিং বা নিজৰ ফাৰ্মাচিউটিকেল কোম্পানী হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কৰিছে যে তেওঁলোকে চাইনাৰ পৰা ওলাই আহিব পাৰে আৰু আমেৰিকা কথা পাতি আছে কথা চলি আছে বিভিন্ন ৰিপৰ্টছো পাইছে আহিছে যে তেওঁলোকে কৰিছে কৰ্পৰেটক যে আপোনালোকে কিয় ওলাই নাহে তাৰ পৰা ওলাই যদি আহিব পাৰে সেনেকুৱা কিছুমান ষ্টেপ লওক যে ওলাই আহিলে আমাৰ কাৰণে দেশৰ অৰ্থনীতিৰ কাৰণে ভাল আৰু এনেকুৱা যে মই এইখিনিতে আৰু কথা এটা আছে বিদ্যুতৰ মাজমুণ্ডাৰ কথাটো হ'ল এনেকুৱা যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাটো কিন্তু আছে যে চাইনাৰ তেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ যিধৰণে আছে গতিকে তেওঁলোকৰ তাত অৰ্থাৎ চীনৰ মই কথা কৈছোঁ চীনত এই মুহূৰ্তত বিভিন্ন যদিহে তাতে উদ্যোগ খোলে তেতিয়াহ'লে তেওঁলোকৰ কিছুমান এডভান্টেজ কিছুমান আছে কিন্তু ভাৰতৰ দৰে দেশ এখনত চীনৰ পৰা ধৰক কোম্পানী এটা আহিলেই বিভিন্ন মোবাইল মেনুফেকচাৰিং কোম্পানী বৰ্তমানটো আটাইবোৰ চীনতে কিন্তু তাৰপিছত যদি আমাৰ বাৰু ৱেজ ক্ষেত্ৰতো আমাৰ ঠিকে থাকিলে অৰ্থাৎ চীনত যিধৰণে দৰমহা বা হাজিৰা দিবলগীয়া হৈছে কৰ্মচাৰীসকলক সেই ধৰণৰ কথাটোত বাৰু এডভান্টেজ এটা আছে যে ভাৰততো কম দিলেই হ'ব কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাটো আছে নহয় ন এইটো চাওক এইটো এটা অপৰচুনিটিৰ কথা আজি হৈ পেলাই কালি আপোনাৰ আজিয়ে আমেৰিকাই কৰিলে যে কোম্পানীখিনি আজিয়ে ঘূৰি নাহে বা আজিয়ে ঘূৰি আহিব গ'লে তেওঁলোকে বেছ ছেট আপ কৰিবৰ কাৰণে নহয় তাৰ কাৰণে কিন্তু প্ৰিপাৰেশ্যন লাগিব আৰু ইণ্ডিয়াৰ অপৰচুনিটি হয় এইটো আজিৰ অপৰচুনিটি নহয় লং টাৰ্ম অপৰচুনিটি হয় আৰু এই ট্ৰেড ৱাৰৰ কাৰণে কিন্তু বৰ্তমান যোনটো সময়ত গ্ল'বেল ইকনমি শ্ল'ডাউন হ'ব সেইটোতো হৈ আছে আৰু হ'ব কাৰণ চাওক আমেৰিকাৰ যোনটো আনএমপ্লয়মেণ্ট বৰ্তমান হিষ্টৰিকেলি 17% পাইছে আমেৰিকাৰ আনএমপ্লয়মেণ্ট ৰেট জেনেৰেলি আপোনাৰ ৰিচেণ্টলি 4% মান চলি আছিলে যেতিয়া আমি কৰোণা ভাইৰাছ নাহাৰ আগতে এতিয়া 16% গুচি গৈছে তো আমেৰিকাতো বিভিন্ন টেনশ্যন সৃষ্টি হৈছে আৰু জাৰ্মানী ইকনমি যোনটো বৰ্তমান যিটো ধৰণৰ ইকনমিক ৰিচেশ্যন চলি আছে চাগে এইটো বহুত সময় লাগিব কিন্তু তেওঁলোকে ব্লেম কৰিছে কৰোণা ভাইৰাছৰ কাৰণে অলৰেডি আমি যি ধৰণৰ অৱস্থা চলি আছিলোঁ আমি গোটেইখন ইউৰোপীয়ান ইউনিয়নখিনি বা আমেৰিকান ইকনমি এটা ষ্ট্ৰং ৱেটত চলি আছিলে তথাপিও কৰোণা ভাইৰাছ আহি পেলাই গোটেই ইকনমিক অৱস্থা বেয়া কৰিছে আৰু ইয়াৰ ৰেছপনচিবল তেওঁলোকে কয় চাইনা কিন্তু চাইনা হয় কিন্তু ৰাইট উইং পলিটিক্সৰ কথা কিন্তু এটা আছে কিন্তু ৰাইট উইং পলিটিক্সে এক প্ৰকাৰ অৰ্থনীতি শেষ কৰি দিছিল নেকি বিভিন্ন দেশত সেইটো হয় চাওক ৰাইট উইং যোনটো পলিটিকেল যোনটো থট নেশ্যনেলিক থট প্ৰচেছটো আজি বহুত বছৰৰ পৰা আহি আছে চব জেগাতে আহি আছে এইটো থট প্ৰচেছ এটা নতুন ৱেভ হয় আৰু এইটো ৱেভে আপোনাৰ বিশ্বৰ অৰ্থনীতিক এটা নতুন যোনটো আগৰ গ্ল'বেলাইজেশ্যন যোনটো কনচেপ্ট আছিলে এটাটো কণ্ট্ৰল গ্ল'বেলাইজেশ্যন বুলি ক'ব আৰু যোনটো কণ্ট্ৰল প্ৰটেকশ্যনিজিম আহিছে চাৰিওফালৰ পৰা আমেৰিকাই বেলেগৰ লগত বেলেগ বিভিন্ন কাণ্ট্ৰিৰ ওপৰত টেক্সেছ লগাইছে ইণ্ডিয়াকো মাজতে কৈছিলে যে আপুনি ধৰণে এনেকুৱা ধৰণৰ যদি আমি বিচৰাখিনি কামখিনি নকৰে আপোনালোকৰ লগতো আমি কিছুমান প্ৰটেকশ্যনিষ্ট মেজাৰ ল'ম তো এনেকুৱা ধৰণৰ থ্ৰেটনিং চলি থাকিব এই ৰাইট উইং পলিটিকেল যোনটো থট এই থটৰ কাৰণে কিন্তু অবভিয়াছলি হয় যোনটো গ্ল'বেল ট্ৰেড ফ্ল' যোনটো সেইটো অকল কৰোণা ভাইৰাছৰ কাৰণে নহয় বৰ্তমান আগতেও ট্ৰেড ফ্ল'টো কমি গৈছে আৰু সেইটো কাৰণে গ্ল'বেল ইকনমি কিছুমান শ্ল'ডাউন হৈছে কিন্তু ইয়াৰ পৰা এনেকুৱা নহয় যে চাওক এইটো থট প্ৰচেছ এনেকুৱা নহয় যে গোটেই বছৰ থাকি যাব বা গোটেই এটা ডিকেড থাকি যাব এটা সময়ত মানুহে ৰিয়েলাইজ কৰিব তেওঁলোকে এডপ্ট কৰিব লাগিব কিন্তু এটা ছেপাৰেশ্যন হ'ব কিন্তু চাইনাৰ লবিবিলাক যেনেকৈ হয় চাইনা ৰাছিয়া বা আপোনাৰ ইৰাণ বা মিডল ইষ্ট কাণ্ট্ৰিখিনি যোনটো এটা লবি হয় বা যোনখিনি আপোনাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰি হয় আমেৰিকা ইণ্ডিয়া কোনটো লবিত জইন কৰিব সেইটো ডাঙৰ কথা আৰু ইণ্ডিয়া যিমানখিনি জানো আমেৰিকাৰ লবি সদায় ট্ৰাই কৰিব কাৰণ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ আগৰ পৰা সদায় ৰিলেশ্যনশ্বিপ ভাল কিন্তু ৰাছিয়াৰ লগত আকৌ ইণ্ডিয়াৰ ভাল আছিলে এই ক্ষেত্ৰত কিন্তু গ্ল'বেল ক্ষেত্ৰত আমি বিভিন্ন চাব লাগিব আমাৰ ফৰেন যোনটো ৰিলেশ্যনবিলাক আমি কেনেকৈ লৈ যাওঁ মানে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বৰ তালিকা হয়তো সলনি হ'ব পাৰে একো ডাঙৰ কথা নহয় কাৰণ আমেৰিকা এখন লবি আহিলে যদি কোল্ড ৱাৰ চলি আছে যাত যেতিয়া চাইনাক এগেইনষ্ট বা চাইনাৰ যোনটো লবিৰ এগেইনষ্টত যদি কেনেবাকৈ আমেৰিকা ইৰাণ আমেৰিকা ব্ৰিটেইন জাৰ্মানী ফ্ৰান্স ইটালী এটা লবি বনায় তাত ইণ্ডিয়া ক'ত থাকিব ইণ্ডিয়াৰ চান্সেছ বহুত থাকে যে ইণ্ডিয়াই ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ লগত থকাৰ বহুতখিনি চান্সেছ আছে আৰু তাৰ কাৰণে ইণ্ডিয়াই নিজে কেনেকৈ তাত মাজতে নিজৰ বেনিফিটখিনি ওলাই লওঁ সেইটোও বিচাৰিব ইভেন অষ্ট্ৰেলিয়াও কৈছে
অষ্ট্ৰেলিয়াও কৈছে চাইনাক ব্লেম কৰিছে চ' এই ক্ষেত্ৰত কিন্তু ব্লেম গোটেই পৃথিৱীয়ে চাইনাক ব্লেম কৰিছে সেইটোত ইণ্ডিয়া যদি চাইনাক ব্লেম নকৰি পেলাই যদি ইণ্ডিয়াই তেওঁলোকৰ লবিত যদি নাযায় ইণ্ডিয়াৰ লোকচান হ'ব ইণ্ডিয়াৰ এটা বেনিফিট পাব পৰা চান্সেছ আছে হয় আপুনি ভাৰতৰ অৰ্থনীতিৰ কথা যিহেতু আহিলে যিটো সামগ্ৰিকভাৱে আন্তঃৰাষ্ট্ৰীয় আমি কথাখিনি পাতিলোঁ সমান্তৰালভাৱে আপুনি যিহেতু ভাৰতলৈ আহিলে তেতিয়াহ'লে মই আপোনাক ক'ম যে ভাৰতে এই যে চান্সেছবোৰ যদি ল'বলগীয়া হয় বা এটা ছুপাৰ পাৱাৰ যদি হ'বলগীয়া হয় ইকনমিক ছুপাৰ পাৱাৰ হ'ব পাৰে বুলি অৱশ্যে এই মুহূৰ্ততো যদি বিভিন্নজনে আমাৰ দৰ্শকসকলে যদি ইউটিউবত বিচাৰি চায় বা ছ'চিয়েল মিডিয়াত যদি তেওঁলোকে চায় বিভিন্ন ইতিমধ্যে থিয়ৰী যেতিয়া আমি কেৱল ভাৰতৰ যিসকল বিশ্লেষক আছে তেওঁলোকৰ কথা মই কোৱা নাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশ্লেষকসকলে ইতিমধ্যে কৈছে যে চীনৰ যি ধৰণে চীনৰ আধিপত্য লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে কিয়নো প্ৰথম ভাগত যি সময়ত চীনত সকলে বেছ এটা বনাবলৈ উদ্যোগৰ বেছ এটা বনাবলৈ চেষ্টা কৰিছিল সেই সময়ত এটা বেলেগ এটা কথা আছিল বৰ্তমান তাতেও যে ৱেজ ষ্ট্ৰাকচাৰবোৰ বেলেগ হৈ গৈছে গতিকে ৱেজ ষ্ট্ৰাকচাৰবোৰ যিহেতু বেলেগ হৈছে গতিকে ভাৰতৰ দৰে এখন দেশ পৰৱৰ্তী সময়ত নিৰ্বাচন কৰিব পাৰে বিভিন্নজনে কিন্তু তাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাটো মই অলপ আগতে কৈছিলোঁ গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কিদৰে ইনফ্ৰাষ্ট্ৰাকচাৰটো অলপ ডেভেলপ কৰিব লাগিব নহয় জানো বা আমি কি ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰত আপোনাৰ টাইম লাগিব তাকে কৈছোঁ বাহিৰৰ কোম্পানী যেতিয়া ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট কৰিব সেইটো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰভাইড কৰিম আৰু কৰিব লাগিব ইমান নোহোৱা অৱস্থাও নহয় যে ইণ্ডিয়াত নাই ইণ্ডিয়াত অলৰেডি বিভিন্ন MNC আছে ইণ্ডিয়াত গোটেই ৱৰ্ল্ডৰ লাৰ্জেষ্ট MNCকেইটা ইণ্ডিয়াতো আছে বিভিন্ন ইনভেষ্টমেণ্ট বেংকাৰ আছে বিভিন্ন ভাল ভাল কোম্পানী আছে এতিয়া এমাজনখিনিও আহিছে সেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ইণ্ডিয়াতো নাই বুলি ক'ব নোৱাৰে মই কি কৈ আছোঁ ইণ্ডিয়া এই গোটেইখিনি যদি লবিৰ ভিতৰত চাই ইণ্ডিয়া চবতকৈ বেনিফিচিয়েল কি হয় ইণ্ডিয়াৰ য়াং পপুলেশ্যনখিনি কিন্তু আমাৰ এই য়াং পপুলেশ্যনখিনি এতিয়া বৰ্তমান আমাৰ যোনটো ইকনমিক শ্ল'ডাউন চলি আছিলে এই ইকনমিক শ্ল'ডাউনৰ কাৰণে আমাৰ এটা টেনশ্যন ক্ৰিয়েট হৈছে কিন্তু আমাৰ যোনটো মেইন আমাৰ ডেমোগ্ৰাফি হয় আমাৰ ডেমোগ্ৰাফি কিন্তু আমাৰ মেইন এডভান্টেজ ইণ্ডিয়া হওক বা আমাৰ আফ্ৰিকান কাণ্ট্ৰিজ হওক আমি এতিয়া চাওক আমি যেনেকৈ চাইনাই কি কৰিছে শ্ৰীলংকা আফ্ৰিকা অষ্ট্ৰেলিয়া চব জেগাতে তেওঁলোকে আধিপত্য চেষ্টা কৰিছে এই লবিটোৱে যদি সেই আধিপত্যটো আকৌ খতম কৰিব চেষ্টা কৰে তাত ইণ্ডিয়াত নিজে সুযোগ বিচাৰি পাৰিব ইণ্ডিয়াত বিভিন্ন কোম্পানী আছে MNC আছে যোনবিলাক বাহিৰতো ইনভেষ্ট কৰিছে জাম্বিয়াত আপোনাৰ কনষ্ট্ৰাকশ্যন এক্টিভিটি কৰিছে আফ্ৰিকাৰ নিচিনা জেগাত আপোনাৰ জেনেৰিক প্ৰডাক্ট বেচিছে নৰ্থ আমেৰিকান মাৰ্কেট জেনেৰিক ফাৰ্মাচিকেল প্ৰডাক্ট গৈছে ইণ্ডিয়াৰ কেপেবিলিটি আছে ইণ্ডিয়াৰ কৰ্পৰেটো এনেকুৱা উইক নহয় আমাৰ ইণ্ডিয়াৰ কৰ্পৰেট ষ্ট্ৰং হয় আজিও ধৰি লওক গ্ল'বেলি যেতিয়া ইমান ডাঙৰ কৰোণা ভাইৰাছৰ চিটুৱেশ্যন বিল্ড আপ হোৱাৰ পিছত আজিও লকডাউন চাওক ইণ্ডিয়াত এটা এখন বৈষম্যৰ দেশ ইণ্ডিয়াৰ পপুলেশ্যন বহুত বেছি হয় বাকী দেশৰ কম্পেৰিটিভলি ইণ্ডিয়াৰ বহুত পপুলেশ্যন সেইটোৱে আমাৰ মেইন একচুৱেলি কিছুমান ক্ষেত্ৰত ষ্ট্ৰেংথ হয় কিছুমান ক্ষেত্ৰত উইকনেছো হয় আৰু এই পপুলেশ্যনৰ কাৰণে আমি যদি পাৰ লেভেলত খৰচা কৰিবলৈ তাৰ কাৰণে আমাক বহুত এটা ফাণ্ড লাগে মই এই মুহূৰ্তত আৰু এটা কথা এটা কৈছোঁ তেতিয়াহ'লে আমাৰ আপুনি যিহেতু ক'লে যে ভাৰতত বৈষম্য আছে বিভিন্ন ধৰণৰ বিভিন্ন স্থানত বেলেগ বেলেগ কথা হয় যাক আমি সেইকাৰণে নেশ্যন বুলি কোৱাতকৈও গোটেই কিন্তু আমাৰ কণ্টিনেণ্ট বুলি কয় আৰু যিহেতু এই ধৰণৰ কথা এটা আছে গতিকে আমাৰ যি ধৰণে পলিচি কৰে গতিকে ইউনিফৰ্ম পলিচি এটা কৰাতকৈ ঠাই ভেদে আমি বেলেগ বেলেগ পলিচি লোৱাটো উচিত নেকি বাৰু কেন্দ্ৰীয় চৰকাৰখনে কওক বা বিভিন্ন ৰাজ্য চৰকাৰসমূহ এই ক্ষেত্ৰতো বিভিন্ন ৰাজ্য চৰকাৰৰ ওপৰত সেইটো ৰেছপনচিবিলিটি আছে হয় তেওঁলোকে নিজৰ ৰাজ্যখনৰ প্ৰত্যেকখন ৰাজ্যৰ বেলেগ বেলেগ ৰিচোৰ্চেছ থাকে এতিয়া আপুনি যদি মোক কয় উৰিষ্যাৰ যোনখন আপোনাৰ ষ্টেট হয় উৰিষ্যাৰ কি এৰিয়াজ কি হয় উৰিষ্যাৰ মাইনিঙৰ কাৰণে তো মাইনিঙৰ তেওঁলোকৰ এডভান্টেজ ছফ্টৱেৰৰ কাৰণে আপোনাৰ ধৰি লওক হায়দৰাবাদ বা মানে ধৰি লওক অন্ধ্ৰপ্ৰদেশত কৰিছে তামিলনাডুৰ ফালে কটনৰ হয় চব জেগাতে ৰিচোৰ্চেছ বেলেগ বেলেগ আমাৰ অসমৰ ফালে ধৰি লওক আমি কওঁ অসমৰ ফালে ৰিচোৰ্চেছ বেলেগ বেলেগ আমাৰ অসমত এগ্ৰিকালচাৰ হওক এগ্ৰিকালচাৰ যোনটো আপোনাৰ অৰ্গেনিক ফাৰ্মিং এটা ডাঙৰ স্কোপ আছে ছিকিমৰ নিচিনা জেগা এতিয়া অৰ্গেনিক হৈছে আমাৰ অৰ্গেনিকৰ বহুতখিনি ডিমাণ্ড আহিব পাৰে গোইং ফৰৱাৰ্ড আৰু অসমতো আৰু আমাৰ কি হয় নৰ্থ ইষ্টৰ এৰিয়াখিনি কি হয় এটা চাউথ ইষ্ট এছিয়াৰ কাৰণে গেটৱেৰ কথা বিভিন্ন ডিছকাশ্যন চলি আছে বহুত বছৰৰ পৰা কিন্তু তাৰ কাৰণে কমপ্লিট হোৱা নাই কিন্তু মই বিচাৰোঁ এইটো এটা অপৰচুনিটি হয় আমি এই অপৰচুনিটি কেনেকৈ কেপিটেলাইজ কৰোঁ আমাৰ বাৰ্মাখন ওচৰত আমাৰ ওচৰত চাৰিফালে ছিংগাপুৰত ধৰি লওক এতিয়াও আপোনাৰ হায়দৰাবাদৰ পৰা ৰাইচ যায় মালয়েছিয়াৰ পৰা মালাই বুলি কয় তাত মালয়েছিয়াৰ পৰা ৰাইচ আহে বানানা আহে আৰু একো যদি এনেকুৱা ৰুটটো ক্লিয়াৰ হয় আমাৰ কাৰণে কিন্তু বিভিন্ন এক্সপৰ্ট অৰিয়েণ্টেড এটা জোন হ'ব পাৰে তো চব জেগাৰে কিছু নিজৰ নিজৰ এটা লোকেশ্যন ৱাইজ বা ৰিচোৰ্চ ৱাইজ এডভান্টেজ থাকে আৰু প্ৰত্যেক নিজে ৰাজ্য যদি নিজৰ পলিচিখিনি সেই ক্ষেত্ৰত চায় তো তাৰ কাৰণে কিন্তু প্ৰত্যেক ৰাজ্যই নিজৰ সেইটো চাব পাৰিলে অবভিয়াছলি আমি আগবাঢ়ি যাব পাৰিম সেই ক্ষেত্ৰত যেনেকৈ এতিয়া বৰ্তমান চাওক হেল্থটো এটা ষ্টেটৰ ছাবজেক্ট হয় প্ৰত্যেকখন ৰাজ্যই তাৰ ওপৰত কাম কৰিছে আমাৰ অসমতো কিন্তু ভালেখিনি কাম হৈছে দেই বাকী কম্পেৰিটিভলি আজি আপুনি যদি মহাৰাষ্ট্ৰত চাওক 20,000 কেছ হৈছেগৈ আৰু চাগে ভগৱানে নকৰক আৰু কেছ বহুত বাঢ়িয়াৰ বহুত চান্সেছ আছে কিন্তু কম্পেৰিটিভলি অসমত আমাৰ এতিয়াও কম আমাৰ অসমত হেল্থ ডিপাৰ্টমেণ্টত যথেষ্ট কাম হৈছে ফাইনেন্সিয়েলি নকওঁ বা কি বাকী ক্ষেত্ৰত আমি সদায় কিবা হ'লে আমি ক্ৰিটিচাইজ কৰোঁ কিন্তু আমি একচেপ্ট কৰি ল'ব লাগিব যে
আমাৰ ইয়াত হেল্থত কাম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্টখিনি কাম কৰিছে তেওঁ ভগৱান নহয় তেওঁ কৰোণা ভাইৰাছক তেওঁ নিজে গৈ ঠিক কৰিব নোৱাৰে তেওঁ যিখিনি পাৰিছে কৰিছে ৰিচোৰ্চেছ নাই বাজেটত ইমান পইচা নাই ইমানখিনি টকা নাথাকিব পাৰে তেওঁ যথেষ্টখিনি চেষ্টা কৰিছে হ'ব পাৰে কিছুমান ক্ষেত্ৰত আমি পৰা নাই ৰিচোৰ্চেছৰ ওপৰত লাগিব এতিয়া আমাৰ টকা পইচা যথেষ্টখিনি লাগিব ষ্টেট গভৰ্ণমেণ্টছত ইমানখিনি ফাণ্ডিং নাই তথাপিও আমাৰ সেইখিনি কাম হৈছে আৰু কওক মই হিমন্ত বিশ্ব শৰ্মাৰ কথা যিহেতু কৈছোঁ মই এটা কথা সুধিব বিচাৰিছোঁ যে ধৰক হিমন্ত বিশ্ব শৰ্মাৰ হাতত একেলগে হেল্থো আছে ফাইনেন্সো আছে গতিকে তেওঁ অলপ সুবিধা পাইছে নেকি তেওঁ অলপ এডভান্টেজত আছে নহয় এটা কথা কওঁ চাওক হিমন্ত বিশ্ব শৰ্মা ধৰি লওক এজন দক্ষ মানুহ তেখেতে এতিয়ালৈকে যিখিনি মানুহ আমাৰ পাইছোঁ আৰু আছে দক্ষ অকল তেওঁকে নকওঁ অবভিয়াছলি দক্ষ মানুহ আছে তেওঁ এগৰাকী দক্ষ মানুহ তেওঁ কিন্তু পৰ্টফলিঅ' যোনকেইটা চাইছে বহুত ভাইটেল আৰু ক্ৰিটিকেল পৰ্টফলিঅ' এইটো মত এজন মানুহে হেল্থৰ কাৰণে ৰাতিপুৱা 7টাৰ পৰা 11টালৈ ঘূৰিব যেতিয়া লগা হয় তেওঁ ফাইনেন্স ডিপাৰ্টমেণ্ট অকলে ৰেছপনচিবল ল'বলৈ তেওঁৰ কাৰণে চাগে বহুত প্ৰেছাৰ হৈ যায় তেওঁ এখন ফটো এখনো ওলাইছে হিমন্ত বিশ্ব শৰ্মাৰ তেখেতে অবভিয়াছলি আপুনি যোনটো ক'লে ফটোখন ওলাইছে তেখেতে যথেষ্ট কষ্ট কৰিছে কিন্তু এগৰাকী ব্যক্তিৰ এটা লিমিটেশ্যন থাকে আৰু তেওঁলোকে এই যিমানখিনি তেওঁ বেলেগৰ তেওঁৰ যোনখিনি কলিগছ হয় সেইখিনিৰ ওপৰত তেওঁ চাব পাৰে যে বৰ্তমান এডহক ৰেছপনচিবিলিটি দিব পাৰে তেওঁ শক্তিশালী মন্ত্ৰী হয় তেওঁৰ বিভিন্ন তেওঁৰ থট প্ৰচেছো বহুত ভাল তেওঁলোকৰ এটা কৰ্মদক্ষতা আছে কিন্তু এজন মানুহৰ লিমিটেশ্যন আছে তেখেতে কিমান কৰিব তেখেতক আমি কালি কৰি কিম তেওঁলোকে যদি দুটা ডিপাৰ্টমেণ্টৰ যদি কাম কৰিব যায় এটা কাম ডিপাৰ্টমেণ্ট যদি তেওঁকে ক্ৰিটিচাইজ কৰিব মানুহে তো মই তাকে বিচাৰোঁ এতিয়া আমি চাওক এজন মানুহৰ কথা কোৱা নাই তেখেত দেশৰ আমাৰ অসমৰ কাৰণে এজন ইম্পৰ্টেণ্ট মানুহ কিন্তু তাৰ কাৰণে কিন্তু তেওঁতকৈ বেছি আমাৰ গোটেই অসমখন ইম্পৰ্টেণ্ট আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টত ভালদৰে কাম হোৱাৰ কাৰণে আমি বিচাৰোঁ এই ডিপাৰ্টমেণ্ট যদি তেওঁ থাকক কিন্তু তেওঁ এডহক ৰেছপনচিবিলিটি কিছুমান মিনিষ্টাৰক দিব পাৰে ফৰ এ টাইম বিং তেতিয়া চাগে কাৰণ তেওঁ যোনটো ধৰণৰ হেল্থত কাম কৰিছে কমাণ্ডেবল হয় গোটেই ভাৰতৰ বিভিন্ন পলিটিচিয়ান হওক বিভিন্ন নিউজ পেপাৰ হওক তেওঁ কিন্তু এই কামৰ কাৰণে আমি তেওঁক সুঁৱৰিছে মই তেতিয়াহ'লে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে আমি ইকনমিৰ কথা কৈ আছোঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ইকনমিৰ কথা কৈছে যে আমি আছোঁ আমি এটা এডভান্টেজ এটা আছোঁ আমাৰ যথেষ্ট সম্ভাৱনা আছে হয় কিন্তু আমি যদি অসমৰ কথালৈ আহোঁ তেতিয়াহ'লে আপুনি কি ক'ব যে অসমে কি ধৰণে কাম কৰিব পাৰিব বা পষ্ট কৰোণা আমি কি ধৰণে কামত আগুৱাই যোৱাটো উচিত কিয়নো লকডাউনৰ ক্ষেত্ৰত ইকনমিক ক্ষেত্ৰখন কিন্তু যথেষ্ট সলনি আমাৰ এতিয়া ৰিচেণ্টলি আমি অতুল বৰা ডাঙৰীয়া তেখেতৰ ষ্টেটমেণ্ট এটা আহিছিলে যে এই লকডাউনৰ কাৰণে আমাৰ 41 কোটি টকা লোকচান হৈছে আমাৰ খেতিয়কৰ চ' আৰু অসমৰ কি হয় অসমৰ এতিয়াও আমি বৰ্তমান যদি শ্বৰ্ট টাৰ্ম মেজাৰ লং টাৰ্ম মেজাৰ সেনেকৈ ভাবিব লাগিব আমিও অসমৰ ইকনমিখন টনকিয়াল কৰিব লাগিব আমাৰ অসমত 70% মানুহ এতিয়াও এগ্ৰিকালচাৰ বা ফিচাৰী বা বিভিন্ন ক্ষেত্ৰত যোনটো ট্ৰেডিশ্যনেল বা প্ৰিমিটিভ আমাৰ মানে প্ৰচেছত আমি ইনভলভ হৈ আছোঁ নিশ্চয় আৰু এই মানুহখিনিৰ ছিকিউৰিটি ইকনমিক ডেভেলপমেণ্টখিনি প্ৰায়ৰিটি কি হয় এইখিনি আমাক এটা বেকৱাৰ্ড লিংকেজ দিয়ে বাকীখিনি ছাষ্টেইনেবল কৰিবৰ কাৰণে বৰ্তমান এতিয়া মই কওঁ আপোনাক যেনে আৰু এটা বস্তু হ'বলৈ গৈ আছে 6.5 কোটি মানুহ 6.5 কোটি নহয় ভুল কৈছোঁ 5.5 লাখ to 6 লাখ মানুহ বহিৰাজ্যৰ পৰা এটা আমাৰ অসমলৈ ঘূৰি আহিব তেওঁলোকে বহিৰাজ্যত বেলেগ ৰাজ্যত তেওঁলোকে কাম কৰি আছিলে লেবাৰ হিচাপে বা ছিকিউৰিটি গাৰ্ড হিচাপে বিভিন্ন জাত কাম কৰি এই মানুহখিনি যেতিয়া ঘূৰি আহিব ইয়াত সংস্থাপন কৰি দিব তাৰ কাৰণে বিভিন্ন ধৰণৰ ইছ্যুজ ক্ৰিয়েট হ'ব এতিয়া এগ্ৰিকালচাৰ এটা ছেগমেণ্ট হয় য'ত আমাৰ চোৱা উচিত আৰু এগ্ৰিকালচাৰ যদি আমি এই ক্ষেত্ৰত বিভিন্ন কৰিবলগীয়া কাম আছে আৰু এইখিনি কাম হ'ব লাগিব বৰ্তমান ইমানখিনি মানুহক আপুনি পোহপাল দিব লাগিব আমাৰ ইকনমিখন চলি যাব লাগিব লং টাৰ্ম মেজাৰখিনি যেনেকৈ ধৰি লওক আমাৰ ছাৰ্ভিচ ছেক্টৰত কেনেকৈ আমি যাম কাৰণ ছাৰ্ভিচ ছেক্টৰত যদি আমাৰ কণ্ট্ৰিবিউশ্যন থাকিলে আমি বিভিন্ন ক্ষেত্ৰত ছাৰ্ভিচ ছেক্টৰৰ যথেষ্ট পৰিমাণে কিন্তু এইটো ক্ষতিগ্ৰস্ত হ'ব ইয়াৰ পিছত কাৰণ মানুহৰ কনজাম্পশ্যন লেভেলটো অলপ কমিব পাৰে কনজাম্পশ্যন অলপ এফেক্ট হ'ব কনজাম্পশ্যনটো কমিছে কনজাম্পশ্যন এতিয়াতো কমিছে কিন্তু মানে মই কমিব এতিয়া আপোনাৰ চাওক মই সেইটো কৈছোঁ বেকৱাৰ্ড লিংকেজ এগ্ৰিকালচাৰ এতিয়া 41 কোটি টকা লোকচান হৈছে ইয়াৰ পৰা এতিয়া চাওক চবেই এটা লকডাউনৰ যোনটো মাইণ্ডছেটটো চেঞ্জ নহয় মাইণ্ডটো পটককৈ মানুহৰ চেঞ্জ নহয় এতিয়া মানুহে পটককৈ গৈ পেলাই আপোনাৰ এতিয়া কাপোৰ কিনিবলৈ খৰচা নকৰে মানুহৰ যোনখিনি জৰুৰী বস্তুখিনি সেইখিনি খৰচা কৰিব এই জৰুৰী যোনখিনি বস্তু খৰচা সেইখিনি এটা ইকনমিক এক্টিভিটি ষ্টাৰ্ট হ'ব লাগিব আৰু সেই কিন্তু যদিহে পইচাটো ফ্ল' নহয় যদিহে মানুহে নিকিনে তেতিয়াহ'লে সামগ্ৰিকভাৱে অৰ্থনীতি ক্ষতিগ্ৰস্ত নহ'বনে মানুহে কিনিব কিন্তু লাহে লাহে আহিব বস্তু পইচা আপুনি তাই কৈছে শ্বৰ্ট টাৰ্ম মেজাৰ লং টাৰ্ম মেজাৰ এতিয়া শ্বৰ্ট টাৰ্ম প্ৰথমতে কেনেকৈ আৰম্ভ কৰোঁ লং টাৰ্ম কেনেকৈ আৰম্ভ কৰোঁ এতিয়া মই যদি আপোনাক সোধোঁ যে বৰ্তমান অসমৰ ইকনমি কি অৱস্থাত আছে অসমৰ ইকনমি কি অৱস্থাত থকা বুলি আপুনি ভাবে চাওক বৰ্তমান অসমৰ অৰ্থনীতিটো
এতিয়াও আমি এটা চাওক অসমৰ এতিয়া বিভিন্ন আমি অসমৰ ক্ষেত্ৰত যদি চাওঁ অসমৰ যদি অৰ্থনীতি চলিবৰ কাৰণে আমি তাৰ 52% আমি চেণ্ট্ৰেলৰ ওপৰত ডিপেণ্ড কৰোঁ ৰিমেইনিংখিনি আমি এতিয়া বৰ্তমান চেণ্ট্ৰেলৰ ষ্টেট গভৰ্ণমেণ্টৰ ধৰি লওক এতিয়া ভেট বঢ়াইছে আপোনাৰ পেট্ৰলৰ ওপৰত আৰু এতিয়া লিকৰ ওপৰত 25% টেক্স বঢ়াইছে বঢ়াব পাৰিলেন 75% কিন্তু বঢ়াব নোৱাৰিলে কাৰণ ধৰি লওক অসমত যদি 25% বঢ়াই দিয়ে মেঘালয়ৰ পৰা গুৱাহাটীৰ পৰা গৈ পেলাই মেঘালয়ৰ পৰা কিনি আহিব তো মেঘালয়ৰ গভৰ্ণমেণ্টৰ লগত আমাৰ অসম গভৰ্ণমেণ্টে কথা পাতিছে যে আপোনালোকেও 25% বঢ়াই দিয়ক নহ'লে আমাৰ দিগদাৰ হ'ব কিন্তু আপুনি তেলেংগানা চাওক বা অন্ধ্ৰপ্ৰদেশ চাওক বা দিল্লী চাওক তাক 75% মদত আপোনালোকৰ তেওঁলোকে টেক্স লগাইছে এতিয়া বৰ্তমান কি হয় গভৰ্ণমেণ্টত ৰাজহ লাগিব গভৰ্ণমেণ্টেও খৰচা কৰিব লাগিব যেতিয়া নৰ্মেল মানুহে খৰচা নকৰে দেশত ডমেষ্টিক কনজাম্পশ্যন যেতিয়া ক্লজ হয় ষ্টেট লেভেলত লওক বা কাণ্ট্ৰি ৱাইজ লেভেলত তেতিয়া গভৰ্ণমেণ্টে স্পেণ্ড কৰিব লাগে আৰু গভৰ্ণমেণ্টে পইচা আহিব লাগিব নহয় মানুহৰ আগত পইচা আহিলে ইকনমিক ফ্ল'টো আৰম্ভ হ'ব লাগিব এতিয়া কেনেকৈ আহিব ইকনমিক এক্টিভিটি লাহে লাহে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়া স্পেণ্ড কৰিব তাৰ পৰা এটা চাওক আপুনি মাইক্ৰ' লেভেলত মই কথা কোৱা নাই মই মাইক্ৰ' লেভেলত কৈ আছোঁ আপোনাৰ ওচৰত পইচা কেনেকৈ আহিব মোৰ ওচৰত কেনেকৈ আহিব যে ইকনমিক এক্টিভিটি চলি থাকিব কিন্তু অকল মেক্ৰ' লেভেলত আমি সেই এনালাইচিছ কৰিলে নহ'ব গতিকে মই আপোনাক সুধিব বিচাৰিছোঁ যে মাইক্ৰ' লেভেলত বৰ্তমান বা অসমৰ অঞ্চল ভিত্তিত কি ধৰণে ইকনমিক এক্টিভিটিজ হৈ আছে বা কি ধৰণে তাৰ কাৰণে চাওক এই ক্ষেত্ৰত আমি যদি ক'ব বিচাৰোঁ আপোনালোকৰ ওচৰতো ভালেখিনি ডেটা থাকে আপোনালোকে মই বিচাৰোঁ চাওক আমি প্ৰত্যেকজন অসমীয়া যদি আমি ভালদৰে ৰিচাৰ্চ কৰোঁ আপোনালোকৰ ওচৰতো ভালখিনি ডেটা থাকে ৰবুল আপোনাৰ ওচৰতো বিভিন্ন ডেটা আছে আপোনালোকে মই বিচাৰোঁ যে আমাৰ যোনখিনি ল'ৰাখিনি আছে আপুনিওতো ভাল এনালাইচিছ কৰি আজি বছৰ কৰি আছে আপোনালোকে এইটো কৰিব পাৰে এগ্ৰিকালচাৰ ক্ষেত্ৰত বা আপোনাৰ ফিচাৰী এগ্ৰিকালচাৰ হ'ব আপুনি যিকোনো ছেক্টৰ আপুনি আপোনাক লাগিব ডেটাখিনি আৰু সেই ডেটাখিনি যদি আপুনি এনালাইচিছ কৰিব পাৰে এটা ভাল দেখাব পাৰে আমিও চেষ্টা কৰি আছোঁ আমি যদি প্ৰত্যেকে চেষ্টা কৰোঁ আপোনালোকৰ ফালৰ পৰা যদি এনেকুৱা কিছুমান আপোনাৰ আপডেট যায় বা কেনেকুৱা কি কৰিব লাগে আমাৰ এগ্ৰিকালচাৰতে বৰ্তমান চাওক এতিয়া ছাপ্লাই লিংকেজৰ কথা কৈছে আপুনি তাত কি কৰিব লাগে ফিচাৰীত কেনেকুৱা কৰিব লাগে এনিমেল হাজবেণ্ডাৰী কি কৰিব লাগে হৰ্টিকালচাৰ কি কৰিব লাগে সেইখিনি আপোনালোকে যদি ভালদৰে ষ্টাডি কৰি মানুহক অৱগত কৰায় এই ক্ষেত্ৰত চাগে চবেই চাব চবেই বুজিব ইয়াক চাগে আমি চবেই বেনিফিট হ'ম ন আপুনি আচলতে কি ক'ব বিচাৰিছে যে আমি মই তাকে কৈছোঁ চাওক আমি গোটেই মানুহখিনি যদি একগোট হৈ আমি যদি হয় চাওক আপোনালোকৰ চবৰে এটা ৰেছপঞ্চিবিলিটি থাকে যদি আপুনিও যদি নিজে এটা ৰেছপঞ্চিবিলিটি লয় আপোনাক মই তাকে কৈছোঁ এটা আপুনি যদি নিজৰ ৰেছপঞ্চিবিলিটি লয় আপোনালোকৰ ওচৰত ডেটা থাকে আপোনাৰ ওচৰত গোটেইখিনি ডেটাখিনি যদি আপুনিও ষ্টাডি কৰে চাওক এইটো অফবিট কথা কৈছোঁ জেনেৰেলি কোনো মানুহে আপোনাক সেনেকুৱা কথা নকয় মিডিয়া মানুহক কিন্তু যদি আমি নহয় আপুনি অফবিট কথা কৈছে যদি মই আপোনাৰ কথাখিনি আপোনাৰ পৰামৰ্শ হিচাপে মই মানি লৈছোঁ যে পৰৱৰ্তী সময়ত হয়তো আমি অসমৰ বিভিন্ন প্ৰান্তলৈকে যি ধৰণে চলি আছে ইকনমিক এক্টিভিটিজ বা কি ধৰণে আগবাঢ়ি আছে বিভিন্ন ডিপাৰ্টমেণ্টৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম কিন্তু কথা এটা আছে আপোনালোকে যিসকল অৰ্থনীতিবিদ আপোনালোকৰো দায়িত্ব আছে কিন্তু আপোনালোকে সেই সামগ্ৰিকভাৱে আমাৰ যি এনালাইচিছৰ বা আমি যি ধৰণে তথ্য আমি সংগ্ৰহ কৰিম আপোনালোকে এনালাইচিছ কৰিবলৈ বিতুপন মজুমদাৰ আমাৰ সৈতে থাকিবনে নাই আমি আছোঁ আমি আপোনাৰ লগত সদায় আছোঁ আমাক ডেটাখিনিও দিয়ক মিলিজুলি যদি আমি তাক আমি এটা ৰিচাৰ্চ কৰি পেলাই ষ্টাডি কৰি পেলাই আমি যদি গভৰ্ণমেণ্টকো আমি সহায় কৰিব পাৰোঁ বিভিন্ন ইকনমি আমাৰ চাওক আমাৰ ৰাজ্যতো ভাল ইকনমিক্স আছে ভাল ল'ৰা আছে আমি নিজৰ ৰেছপঞ্চিবিলিটি আপুনি যদি মোক ডেটাখিনি দিয়ে আমি গোটেইখিনি যদি আপুনি মোক গোটেইখিনি দিয়ে আপোনাৰ লগত মই সদায় আছোঁ আপোনাৰ যিখিনি ইনপুট লাগিব আমি সেইখিনি দিবৰ কাৰণে আমি আছোঁ আমাৰ টীমো আছে আমি সদায় লাগি যাম তাৰ কাৰণে কিন্তু আপোনাৰ ফালৰ পৰা মই বিচাৰোঁ যে সেই বস্তুখিনি আহক বিতুপন মজুমদাৰ ডাঙৰীয়া ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ এই কাৰণে জনাইছোঁ যে আপুনি যি পৰামৰ্শ দিছে অসমৰ বিভিন্ন প্ৰান্তৰ যিসমূহ অৰ্থনৈতিক যি ধৰণে কাম কাজ চলি আছে সেইসমূহ আমি আনিবলৈ যত্ন কৰিম বা বিভিন্ন ডিপাৰ্টমেণ্টৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্ন মন্ত্ৰীৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম সমান্তৰালভাৱে আমি একেলগে আলোচনা কৰিম কিন্তু এতিয়া সামগ্ৰিকভাৱে বৰ্তমান কি ধৰণে অসম আগবাঢ়িছিল সেইটো কথা আপোনাৰ মনত ৰাখিছোঁ মই পৰৱৰ্তী সময়ত আমি কৰিবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান আমি এই মুহূৰ্তত যদি আপোনাক সুধিব বিচাৰিছোঁ যে কি ধৰণে আমি বৰ্তমান আগুৱাই যাব লাগিব সেই গোটেই ডেটাখিনি এনালাইচিছ কৰিলোঁ আমি এনালাইচিছ কৰিলেই নহ'ব মন্ত্ৰীসকল আছে তেওঁলোকেও কৰিব লাগিব এই অনুষ্ঠানৰ জৰিয়তে মই যদিহে আমাৰ কোনোবা বৰমূৰীয়াই চাই আছে আমি তেওঁলোককো অনুৰোধ জনাইছোঁ যে বৰ্তমান সময় যথেষ্ট সংকটপূৰ্ণ সময় আৰু এই সময়ত যথেষ্ট আমি যদি সাৱধানে আগ নাবাঢ়োঁ তেতিয়াহ'লে অৰ্থনীতি এক প্ৰকাৰ ভাঙি পৰিছে আৰু লকডাউন খোলাৰ পিছত হয়তো বিভিন্ন তথ্য ওলাব আৰু তাৰপিছত আমি বিভিন্ন কথা গম পাম কিন্তু বৰমূৰীয়াসকলো আগবাঢ়ি আহিব লাগিব তেওঁলোকৰ আমাৰ ওপৰত সেইটোৱে কৈছোঁ আপোনালোকৰ ওপৰত আপোনালোকে সেইখিনি এক্সেছ কৰিবই পাৰিব পটককৈ আমাৰ অসমত কি হয় মেইন প্ৰব্লেমটো হয় ডেটা পোৱাটো যেনেকৈ আমি ষ্টেট কাণ্ট্ৰি লেভেলত ডেটাখিনি পাইছোঁ এতিয়া আমেৰিকা আমি চিম্পল কথা কওঁ আমেৰিকাৰ এই উইকত কিমানখিনি আনএমপ্লয়মেণ্ট ক্লেইম আহিছে সেইটো তেওঁলোকে পাই যাওঁ তাৰ কাৰণে এনালাইচিছ কৰিবলৈ কাৰণে বহুত ইজি হয় কিন্তু আমাৰ যোনখিনি এনালাইচিছ কেইজনমান ক্ল'জ মানুহে কৰে মই কৰোঁ এই ডেটাখিনি আপোনালোকৰ যদি হাততো পায় হয়
তো সেনেকৈ আমি যদি আমি কামখিনি আমাৰ ডেটাখিনি যদি পায় আৰু আমাৰ যদি বৰমূৰীয়া ওচৰত ডেটাখিনি থাকিবই আৰু সেই ডেটাখিনি আপুনি যদি ডিষ্ট্ৰিবিউট কৰি আপোনালোকক দিয়ে আপোনাৰ কাৰণে বিভিন্ন সহায় হ'ব এনালাইচিছ কৰিবৰ কাৰণে সহায় হ'ব আমি কিছুমান ইনপুট দিব পাৰিম আৰু সেই ক্ষেত্ৰৰ পৰা যদি আমি এনালাইচিছ কৰি যদি প্ৰপাৰলি মুভ কৰি যাওঁ আমি নিশ্চয় এটা ইন'ভেটিভ চলিউশ্যন যোনটো কথা কম আগৰ পৰা কিছুমান ইন'ভেটিভ চলিউশ্যনৰ কাৰণে আমি ট্ৰাই কৰিব পাৰিম চাগে অসমখনৰ ৰিচ'ৰ্চেছৰ অভাৱ নাই অসমত কৰ্মদক্ষতাৰ অভাৱ নাই অসমৰ ল'ৰাই আজিকালি বিভিন্ন পাৰফৰ্ম কৰি আছে অসমৰ সেইখিনি আছে আৰু আমি যদি ভালদৰে পজিটিভ মাইণ্ডছেট লওঁ আমি ইয়াক এটা চাগে এডভান্টেজ হিচাপে এটা নতুন ট্ৰেন্সফৰ্মেশ্যন হিচাপে ল'ব পাৰিম হয় মই আপোনাৰ ধন্যবাদ জনাইছোঁ আপোনাৰ এই পৰামৰ্শখিনিৰ কাৰণে সমান্তৰালভাৱে আমি যিসকল দৰ্শকে আমাক এই মুহূৰ্তত চাই আছে আমি তেওঁলোককো ক'ব বিচাৰোঁ যে আপোনালোকৰ যথেষ্ট দায়িত্ব আছে কৰ্তব্য আছে আৰু আপোনালোকৰ পৰামৰ্শ হয়তো থাকিব পাৰে আপোনালোকৰ পৰামৰ্শ আমি গ্ৰহণ কৰিম আপোনালোকৰ পৰামৰ্শ অনুসৰি আমি যাবলৈ চেষ্টা কৰিম যথেষ্ট দীঘলীয়া নকৰোঁ আলোচনা গতিকে মই আমাৰ দৰ্শকসকলক অনুৰোধ জনাইছোঁ যদি আপোনালোকৰ হাতত কিবা তথ্য থাকে তেতিয়াহ'লে আমাক আপোনালোকে জনাওক আপোনালোকৰ যদি কিবা পৰামৰ্শ থাকে তেতিয়াহ'লে আমাক দিয়ক আমি আটাইবোৰ পৰামৰ্শ আৰু তথ্যৰে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম ইকনমিষ্টসকল আছে আৰু কেৱল বিতুপন মজুমদাৰ নহয় আৰু গুৱাহাটীত যিসকল অৰ্থনীতিবিদ আছে মই কেৱল আপোনাৰ কথা কোৱা নাই আমি তেওঁলোককো আমি তেওঁলোকৰ সৈতেও আমি আলোচনা কৰাৰ কাৰণে যত্ন কৰিম আৰু বোধ কৰোঁ আৰু দীঘলীয়া নকৰোঁ আজিৰ আলোচনা হয় আমি আজিৰ আলোচনা ইয়াতে শেষ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি যিমান দূৰ সম্ভৱ হয় বিতুপন মজুমদাৰ ডাঙৰীয়াৰ পৰামৰ্শ আৰু আপোনালোকৰ পৰামৰ্শ দৰ্শকসকলৰ পৰামৰ্শ লৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম অতি নিখুঁতভাৱে আমি এই সমগ্ৰ বিশ্লেষণ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু এই মুহূৰ্তত আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিতুপন মজুমদাৰ ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ